পোনপ্ৰথমে মই কাতি বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু যিহেতু আজি মানে ঘৰত কোনো নাই সেইকাৰণে ময়ে কৰিব লগা হ'ল চবখিনি কামটো দেখুৱাইছোঁ আপোনালোক চাই থাকক আৰু যিহেতু এতিয়া মানে তুলসী পুলি এটা আনি এনেকৈ ৰুই দিলোঁ আৰু কোনো নাই আৰু সেইকাৰণে ভাবিলোঁ আৰু এনেকৈ ৰুই দিলোঁ তুলসী পুলিটো তো চাই থাকক শেষলৈকে বহুত ধুনীয়া এটা ভিডিঅ' হৈ আছে যিহেতু মানে বহুদিন ভিডিঅ' দিব পৰা নাই আৰু মিনি ব্লগে বনাই দিলোঁ আৰু এইফালে আহি গ'ল মানে ভাবিলোঁ মামাই কৈ আছে যে মাছ মাৰিব লাগে বোলে আজি বোলে কিবা কাটিবোৰ মানে চেং মাছ যিকোনো মাছ এটা খাব লাগে ঠিক তেনেকুৱা আমি দুয়োজনে গ'লোঁ যে খালৰ পাৰত আৰু খালৰ পাৰত মাছ মাৰিলোঁ দুটা তিনিটামান আহি বজিলে তো সিও জাল চাব ইমান নাজানে নুখুলিলে নাচাগে আৰু এইফালে মাছ আহি যায় অহা নাই এতিয়া গমেই পোৱা নাই ৰ'ব কি বা হয় আৰু তো বাকী চাই থাকলৈকে আৰু এতিয়া চালোঁ আমি 4টা 5টামান পালোঁ তো বাকী যেন আৰু এইফালে আহি গ'ল পাৰ্চেল যিহেতু কাতি বিহুৰ দিনাই আহি গ'ল আৰু বহুতেই বেছি ভাল লাগিছে বাৰু পূজাৰ কাপোৰ আহি গ'ল এইফালে আৰু এইটো মোৰ ভাইটি চাই আছে কিবা এটা এইটো হয়নে নহয় এনেকুৱা কৈ আছে যে এইটো মই অৰ্ডাৰ দিছিলোঁ বা ইমান প্ৰাইচ কৰি দিলোঁ আৰু এতিয়া মই ভাবিলোঁ চেক কৰি লওঁ কেনেকুৱা মানে কাপোৰযোৰ ভাল লাগে নে নালাগে তো এনেকুৱাই আৰু লং পেণ্ট চাৰ্ট এটা অৰ্ডাৰ দিছিলোঁ যিহেতু চাই ল'লোঁ আৰু ঠিক তেনেকৈ এতিয়া পিন্ধি ল'লোঁ মই কাপোৰযোৰ আৰু মানে গাইছ কিবা এটা বাছো ওলাই আছে ৰ'ব কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টটো কৰি দিব আৰু এনেকুৱা বাছ লৈছে একদম কিবা এটা বেয়া বাছ লাগে তো গাইছ ভিডিঅ'টো এইখিনি আছে যদি অলপ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি